নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে আজিৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ সবিশেষ খবৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিছে এটা ভাল খবৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকক ভাল খবৰ দিলে এইবাৰ চৰকাৰে এলপি ইউপিৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি শীঘ্ৰেই নিয়মীয়াকৰণ 31 মাৰ্চ 2025ৰ ভিতৰত খালী হ'ব প্ৰায় 8500টা শিক্ষক পদ এলপি ইউপি হায়াৰ ছেকেণ্ডাৰী শিক্ষকৰ বাবে শীঘ্ৰেই প্ৰকাশ পাব বিজ্ঞাপন খালী হ'বলগীয়া পদসমূহৰ আগতীয়াকৈ প্ৰকাশ পাব বিজ্ঞাপন ঠিকাভিত্তিক শিক্ষকৰ বাবে অনুষ্ঠিত হ'ব বিশেষ নিযুক্তি পৰীক্ষা কেৱল ঠিকাভিত্তিক কৰ্মৰত শিক্ষকে কৰিব পাৰিব আবেদন নিযুক্তিৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে একাংশ ঠিকাভিত্তিক শিক্ষকে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল অভিযোগনামা যাৰ বাবে আইনী বাধাৰ সৃষ্টি হৈছিল চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ঠিকাভিত্তিক শিক্ষকক ভাল খবৰ দিলে এইবাৰ চৰকাৰে